Guys, welcome back to my YouTube channel. To এটা নতুন ভিডিও লৈ মই জয়শ্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু সকলোলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু ভোগালীৰ প্ৰস্তুতি চলি আছে আৰু সেই ভাবিলো বহুদিনৰ মূৰত আপোনালোকলৈ এটা ভ্লগ আগবঢ়া বুলি তো দেখাই যাম আপোনালোককো তো চাই যাব ভিডিওটি সম্পূৰ্ণকৈ আৰু এয়া মাই বনাই আছে চুঙা পিঠা আৰু চুঙা পিঠা মোৰ ফেভাৰিট হয় আৰু মায়ে এনেদৰে বনাই আছে আৰু যেহেতু বছৰত এবাৰহে খাবলৈ পাওঁ তো সেইকাৰণে ভাল লাগে আৰু এয়া চুঙা পিঠা আমাৰ হৈ আছে আৰু একেটা হৈ গ'ল আৰু এয়া ৰাতিপুৱা লাল চাহ আৰু গুড়ৰ সৈতে আমাৰ চুঙা পিঠা খাবলৈ ৰেডি বহুত সোৱাদ লগা হৈছে খাবলৈ আপোনালোকে বাৰু খালে জনাবচোন কমেণ্টত ইফালে মই ষ্টাৰ্ট কৰি দিলোঁ মাহ কৰাই বনোৱাত আৰু এতিয়া মই আদা বুট মাহ আৰু বৰা চাউল অকণমান দি কিনে এইখিনি ভাজি ল'ম ৰেডি হৈ গ'ল সকলো কাম কৰি আমি ওলাই আনিলোঁ অকণমান বজাৰলৈ আমি বাৰু চাম কাষ্টমাৰ থাকিছিলে আৰু অকণমান মোবাইলটো প্ৰব্লেম হৈছিল সেইকাৰণে ইয়ালৈ আহিলোঁ তাৰ পৰা বাহিৰে বাহিৰে গ'লোঁ অকণমান কাপোৰৰ শ্বপিং কৰিবলৈ আৰু এয়া কাপোৰ কুৰ্তি চালোঁ আৰু কিবা কিবি কিনিলোঁ আৰু তাৰ পৰা আহিলোঁ ভোক লাগিছে কিবা এটা খাই লওঁ কি খাবা খাবলৈ বুলি আৰু যিহেতু ঠাণ্ডাৰ বতৰ আছিল তো বহুত বেছি ঠাণ্ডা আৰু সেইকাৰণে আমি অৰ্ডাৰ দিলোঁ ম'ম' আৰু এটা গৰম গৰম চুপ আৰু আমি খালোঁ আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ